আজিৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিসকল ষ্টুডেণ্টে এইবাৰ SSLC, HS, UG পাছ কৰিছে, সেইসকল ষ্টুডেণ্টে কেনেকৈ ইউনিক আইডি বনাব পাৰে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অল কৰি দিব। আপোনালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব, তাত চাৰ্চ কৰিব DHE চাৰ্চ কৰাৰ লগে লগে তলত আহি যাব ইউনিক আইডি। অহাৰ পিছত ইয়াত DHE অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইয়াত ক্লিক কৰিব। অলপ সময় ৱেইট কৰিব। ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত গো ফৰ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহি যাব। আপোনাৰ সন্মুখত এখন ইণ্টাৰফেচ খোল খাব। তাত প্ৰথমত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন দিব। ফাৰ্ষ্টত আপোনাৰ নামটো দিব, তাৰপিছত আপোনাৰ মিডিল নেম দিব, তাৰপিছত আপোনাৰ লাষ্ট নেমখন দিব, তাৰপিছত আপোনাৰ ফাদাৰ নেম দিব, তাৰপিছত মাদাৰ নেম দিব, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব, জেণ্ডাৰটো দিব, তাৰপিছত ৰিলিজনটো দিব, তাৰপিছত কাষ্টটো দিব, তাৰপিছত যদি PWD কেটেগৰীৰ হয় তেনেহ'লে এছ দিব, যদি নহয় তেনেহ'লে ন' দিব। আপোনাৰ ষ্টেটটো তাত চিলেক্ট কৰি থাকিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট আপুনি কৰিব। তাৰপিছত এক্সামিনেশ্যন ইনফৰমেশ্যন, কোৰ্চ ইনফৰমেশ্যন, স্কিম এডমিশ্যন, আপুনি ক'ত এডমিশ্যন ল'ব, SS, HS, UG নে PG, য'ত এডমিশ্যন ল'ব তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ তাত ক্লিক কৰিব। কৰাৰ পিছত লাষ্ট এক্সামিনেশ্যন আপুনি কোনটো পাছ কৰিছে, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী নে ডিগ্ৰী, যিটো পাছ কৰিছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ লাষ্ট এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত অলপ ৱেইট কৰিব, অলপ প্ৰব্লেম হৈ গৈছে। তাৰপিছত আপোনাৰ বেংকৰ ডিটেইলছ দিব। বেংক একাউণ্ট হোল্ডাৰ, যাৰ নামত বেংকৰ একাউণ্ট আছে তাৰ নামটো ইয়াত দিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো ইয়াত দিব। তাৰপিছত আপোনাৰ IFSC কোডটো দিব। দিয়াৰ পিছত I চাৰ্টিফাই ডেট ইনফৰমেশ্যন, ইয়াত এবভ ইনফৰমেশ্যন, ইয়াত এটা টিক মাৰ্ক লগাই ছাবমিট বুটামত ক্লিক কৰি দিব। আশা কৰিছোঁ আপোনালোক বুজি পাইছে।